এটা বিষয় জনাই থব বিচাৰিলোঁ কেইদিনমানৰ আগত এটা টকশ্বত বহিছিলোঁ তৰণ গগৈ ডাঙৰীয়াৰ লগত যে EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ সা সুবিধাবিলাক লৈ পেলাই এটা টকশ্ব বহিছিলোঁ আজি এমাহেই হোৱা নাই তেতিয়া তেওঁলোকে কৈছিলে আমি প্ৰায় 1 লাখ ফৰ্ম মানে আমি ৰেডি কৰিছোঁ কলেজে উজনিৰ পৰা আৰম্ভ কৰিছোঁ কলেজে ল'ৰা ছোৱালীবিলাকক EWSৰ বিষয়ে আমি সজাগতা আনিম আৰু এই মানে সুবিধাসমূহ আমি দিম আৰু তেওঁলোকে কৈছিলে যে EWSৰ সুবিধাবিলাক অসমীয়া মানুহবিলাকে পোৱা নাই অন্য কিছুমান মানুহে লৈ গুচি গৈছে তাতো তেওঁলোকে মানে অন্য মানুহ বুলি ক'লে কাক বুজায় আপোনালোকে ভালকৈ জানে এই কথাবিলাক কৈ থাকিবলৈ আমি ভাল নাপাওঁ আজি আকৌ দেখিলোঁ বাতৰি শিৰোনামত EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ যিটো সুবিধা এডমিশ্যনৰ বাদে এই গোটেই বস্তুটোৱে বিলুপ্তি ঘটিছে অসমৰ পৰা গতিকে ৰাইজ এটা কথা জানক অসমৰ পৰা এটা বস্তু কৰ্তন হৈছে অসমত আৰু এতিয়া পাবলগীয়া একো নাই আপুনি সামাজিক যিবিলাক প্ৰগতিৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত শেষত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসম একদম ভাৰতৰ ভিতৰত প্ৰথমত আছে আপুনি যদি যায় স্বাস্থ্য বিভাগৰ ক্ষেত্ৰতো আজি অসমৰ অৱস্থা বেয়া সংস্থাপনৰ ক্ষেত্ৰত অসমৰ অৱস্থা বেয়া উন্নয়নৰ ক্ষেত্ৰত অসমৰ অৱস্থা বেয়া এতিয়া ইকনমিকেলি উইকাৰ ছেকশ্যনক লৈ পেলাই যিখিনি সুবিধা আগতে পাই আছিলে এতিয়া সেইটো ইতিমধ্যে কৰ্তন হ'ল কেৱল এডমিশ্যনতহে থাকিব মই সেইকাৰণে এটা কথা কৈ দিব বিচাৰিছোঁ আমি দুদিনমানৰ আগত এটা টকশ্বত বহিছিলোঁ তেতিয়া গগৈ ডাঙৰীয়া তেওঁলোকে কৈছিলে যে আমি আমাৰ মানুহখিনিয়ে পোৱাটো বিচাৰোঁ অন্যই এই সুবিধাবিলাক লৈ যোৱাটো নিবিচাৰোঁ অন্যটো আৰু কোনো বাংলাদেশী আনি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ সুবিধা ল'ব নোৱাৰে সেইবিলাকতো আমাৰ অসমৰে মানুহে লৈছে কিন্তু এওঁলোকে অসমৰ যদি মানে বৰঠাকুৰ শৰ্মা বৰা হাজৰিকা এনেকুৱাই নাপায় বেলেগ কোনোবাই পায় তেতিয়াহ'লে এইটো অন্য মানুহ বোলে তাক সজাবলৈ গৈ মানুহক এটা মাইণ্ড গেম এটা খেলি আছে গতিকে এতিয়া ক'লোঁ যে ইতিমধ্যে এওঁলোকে ইমানেই মানে এটা বেয়া অৱস্থালৈ অসমৰ অৱস্থা গৈছে এতিয়া এডমিশ্যনৰ ফৰ্মটো বাদে বাকী ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কোনো সা সুবিধা অসমত নাই কৰ্তন কৰা হৈছে এতিয়া অকণমান জানি থ'লে ভাল এওঁলোকে যে দুদিন আগত যিটো কথা কয় দুদিন পিছত একেবাৰে বিলুপ্তিয়ে ঘটে অসমৰ অৱস্থা কিন্তু বৰ ভয়ংকৰ দিশত গতি কৰিছে কথাটো আমি কৈছোঁ ৰাইজে অকণমান কথাবিলাক টেলি কৰি চালে ভাল কাৰণ এইটো টকশ্বত মই বহিছিলোঁ তাৰমানে আজি কথাটো গম পাই পেলাই হতাশ হ'লোঁ ধন্যবাদ